ৰামনাথ কোবিন্দ কিমান সংখ্যক ৰাষ্ট্ৰপতি? 14 সংখ্যক। NGOৰ সম্পূৰ্ণ নাম কি? নন গভাৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন। ফেব্ৰুৱাৰী, মাৰ্চ, জুলাই আৰু ডিচেম্বৰৰ মাজত অমিল কোনটো? ফেব্ৰুৱাৰী। অসমৰ পূৰ্বৰ ৰাজধানী কি আছিল? শ্বিলং। ছেভেন বাই টু, 4, 9/2, 5 ইয়াৰ পিছত কি আহিব? 11/2। পিন নম্বৰৰ প্ৰথম তিনিটা সংখ্যাই কি সূচায়? জিলা। ভাৰত ত্যাগ আন্দোলনক কি নামে জনা যায়? আগষ্ট আন্দোলন। (2017) চনত এছিয়ান বক্সিং চেম্পিয়নশ্বিপত কোনে সোণৰ পদক লাভ কৰিছিল? মেৰী কম। তলৰ শ্ৰেণীটো সম্পূৰ্ণ কৰা। FT, CW, DV, KO, EU। 2019 চনৰ CBIৰ অধ্যক্ষ কোন? ঋষি কুমাৰ। অল ইণ্ডিয়া ৰেডিঅ'ৰ মূলমন্ত্ৰ কি? বহুজনক হিতাই বহুজনক সুখায়। গৌতম গম্ভীৰে কি খেলৰ বাবে 2019 চনত পদ্মশ্ৰী সন্মান লাভ কৰে? ক্ৰিকেট খেলৰ বাবে। ভিডিঅ'টোত উপস্থাপন কৰা প্ৰশ্নকেইটা আমাৰ এজন দৰ্শকে আমালৈ হোৱাটছএপ কৰিছিল, গতিকে তাত হয়তো কিছুমান ভুল ৰৈ যাব পাৰে। যদি তেনেকুৱা ভুল দৃষ্টিগোচৰ হয় অনুগ্ৰহ কৰি আঙুলিয়াই দিয়ে যেন, আৰু যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।